আমি ৰাজধানীৰ লগত সংগতি ৰাখি বিগত বৰ্ষসমূহৰ নিচিনাকৈ এই বৰ্ষ আমি কেলি কৰে বৃন্দাবনী কৃষক যিখন স্মৃতি গ্ৰন্থ স্মৃতি গ্ৰন্থখনিৰ চতুৰ্থ সংখ্যাতে আমি যোগ কৰিব পাৰিছোঁ। আজিৰ এই শুভ মুহূৰ্তত স্মৃতি গ্ৰন্থখনিৰ শুভ অনুষ্ঠানৰ লগতে ৰাজধানীৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অসমৰ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সাধক সাহিত্য সমালোচক নিবন্ধকাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা সকলোৰে শ্ৰদ্ধাৰ অনিশ্চ ব্যক্তি অনিৰ্বাণ মোহন প্ৰচাৰ আমি তেখেতক মঞ্চলৈ আগবঢ়াই আনিব বিচাৰিছোঁ। তেখেতক আইনবাহী আমাৰ শিল্পীসকলে আদৰি আনিব তেখেতলৈ আমি সেৱা কৰিছোঁ। সন্মানীয় স্মৃতি গ্ৰন্থখনিৰ শুভ উন্মোচক তথা ৰাজধানীৰ ডক্টৰ অনিৰ্বাণ সেৱা কৰিছোঁ, তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে আমি উদযাপন কমিটিয়ে তেখেতক আদৰণি জনাব বিচাৰিছোঁ। এখনি চেলেঞ্জ চাদৰ, এখনি জনগোষ্ঠীয় গামোচা, লগতে স্মাৰকে তেখেতলৈ আমি সম্বৰ্ধনা যাচিব বিচাৰিছোঁ। এই সম্বৰ্ধনা কাৰ্যসূচী আগবঢ়াই দিবলৈ মই মুখ্যমন্ত্ৰীৰ হৈ জড়িত এখনি চেলেঞ্জাৰৰ তেখেতক সন্মান জ্ঞাপন কৰিছে উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা। জনগোষ্ঠীয় গামোচাৰ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেতা। স্মাৰকেৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ সন্মানীয় সভাপতি ডক্টৰ হেমেন হাজৰিকা দেৱক আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ আমাৰ স্মৃতি গ্ৰন্থখনিৰ সন্মানীয় সভাপতি সম্বৰ্ধনা সমিতিৰ ডক্টৰ ইয়াৰ পিছত আমি মঞ্চলৈ আদৰিব বিচাৰিছোঁ আজিৰ মন্ত্ৰী পৰ্যটক তথা আমাৰ সজাগতামূলক কাৰ্যসূচীৰ মূল হোতা অসম চৰকাৰ পৰিবহণ বিভাগৰ অতিৰিক্ত সহকাৰী আয়ুক্ত সচিব তথা গৌতম দাসদেৱ তেখেতক এই মঞ্চলৈ আদৰিছোঁ। আগবঢ়াই নিবলৈ বিজয় কুমাৰ দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমি মঞ্চলৈ আহ্বান জনাব বিচাৰিছোঁ আমাৰ স্মৃতি গ্ৰন্থখনিৰ এগৰাকী বিশিষ্ট লেখক সকলোৰে শ্ৰদ্ধাৰ গোপাল কলমী তেখেতলোকৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে অনুৰোধ জনাইছোঁ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ সন্মানীয় সম্পাদক তথা 29,019টা শব্দৰে এটি বাক্যৰে গুৰুজনাক প্ৰণতি জনোৱা আমাৰ সমস্য ব্যক্তি ৰবীন দাসদেৱ তেখেতলোকৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই শুভ অনুষ্ঠানিক কাৰ্যসূচী সহযোগ কৰিব। স্মৃতি গ্ৰন্থখনিৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন আমি শ্ৰদ্ধাৰ উন্মোচক ডক্টৰ অনিৰ্বাণ মোহন ছাৰলৈ আগবঢ়াই কাৰ্যকৰী সভাপতি বিজয় কুমাৰ নেতাক অনুৰোধ জনাইছোঁ। আমি শ্ৰদ্ধাৰ উন্মোচক মহোদয় স্মৃতি গ্ৰন্থখনি আনুষ্ঠানিকভাৱে উন্মোচন কৰি দুআষাৰ বক্তব্য ৰখাৰ লগতে ৰাম উৎসৱৰ যি তাৎপৰ্য সেই বিষয়ে দুআষাৰ আমাক কৈ
লগতে আগবাঢ়ি আলোচনালৈ শুভ অনুমোদন আশা ৰাখি আমি মাইক্ৰফোনটো শ্ৰদ্ধাৰ মন্তস্বাগত কৰিছোঁ। Shri Krishnaya Vasudevaya Devakinandana Cha Nanda Gopakumaraya Govindaya Namo Namah Namah Pankajanabhaya Namah Pankajamanine Namah Pankajanetraya Namaste Pankajangre Vasudeva Sutam Krishnam Kamshashanuravardanam Devakir Hridayanandam Krishnam Vande Jagadgurum Hariyamaram Mukam karati vachalam pankam langhayate girim yat kripatamaham vande paramananda madhavam vande paramananda madhavam He Jogindra Monindra Vrindara Govinda vande ananda kanda Shri Krishna Sandar Saranara Binda Milinda Makaranda Mahanabhav তথা হে রকিং বৃন্দ আপোনালোক সকলো নৰস্বৰূপী নাৰায়ণ সকলোকে মই সেৱা জনাইছো সকলোকে মই নমস্কাৰ জনাইছো নৃগোষ্ঠীৰ অধ্যয়ন আৰু কেন্দ্ৰৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে আয়োজিত শ্ৰীমন্ত শংকৰদেৱৰ নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত মহাৰাসৰ আয়োজক সমিতিৰ মাননীয় সভাপতি মাননীয় কাৰ্যকৰী সভাপতিকে প্ৰমুখ কৰি সম্পাদক ডক্টৰ দীপেন দাস ডাঙৰীয়া আমাৰ আয়ুক্ত বিভাগৰ বিশেষকৈ যোগাযোগ ট্ৰান্সপৰ্টেশ্যনৰ গৌতম দাসকে প্ৰমুখ কৰি মাননীয় অধ্যক্ষ মহোদয় আৰু আজি ইয়াত সমবেত সুধীবৃন্দ সকলোকে মই সেৱা জনাইছো সকলোকে মই আদৰণি জনাইছো শ্ৰীকৃষ্ণৰ যি মহাৰাস লীলাৰ তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ আমি ইয়াক অতি সহজতে লোৱা উচিত নহয় ইয়াত গভীৰ আধ্যাত্মিক তত্ত্ব আৰু জীৱাত্ম আৰু জীৱৰ আৰু পৰমাত্মাৰ মিলনৰ এক গুহাৰ্থ অৰ্থ ইয়াত নিবিড়ভাৱে জড়িত হৈ আছে আমি জানিব লাগিব কৃষ্ণ কোন কৃষ্ণ হৈছে পৰম ব্ৰহ্ম পৰম ধাম পবিত্ৰম পৰমম ভৱম পুৰুষম শাশ্বতম দিব্যম আদিদেবজং বিভুম অহম তম ৰসয়স্বৰূপে দেৱৰ্ষি নাৰদ তথা দেৱলিঙ্গ ব্যাস আৰু এই পৰম ব্ৰহ্ম কৃষ্ণই হৈছে যশোদাৰ ঘৰত লালিত পালিত হোৱা ত্ৰিভংগ ললিত বলিত বংশী মাদক মুৰলীধৰ কৃষ্ণই লৱণোচৰে হৈছে এই জগতৰ তেখেত জগত পালক আৰু আমি জানিব লাগিব গোপীসকল কোন গোপীসকল কেইগৰাকীমান মাথো মহিলা কেইগৰাকীমান গোপী নহয় গোপীসকল হৈছে তেওঁলোক পূৰ্ব জন্মত কৃষ্ণক পাবলৈ আৰাধনা কৰিছিলে আপোনালোকে যদি ৰামচন্দ্ৰৰ কথা জানে কৃষ্ণ উপনিষদত উল্লেখ আছে যে ঋষিমুনি সকলে কৃষ্ণৰ সেই সময়ৰ ৰামচন্দ্ৰক চুবলৈ তেওঁলোকে প্ৰবল হেঁপাহ কৰিছিলে ৰামচন্দ্ৰক তেওঁৰ ভৰিত ধৰিবলৈ তেওঁক স্পৰ্শ কৰিবলৈ তেওঁলোকৰ প্ৰবল হেঁপাহ আছিলে আৰু তেতিয়া শ্ৰী ৰামচন্দ্ৰই কৈছিলে যে সেই ঋষিমুনিসকল এই জন্মত নহয় অহা জন্মত দাপৰ যুগত যেতিয়া মই কৃষ্ণ হিচাপে জন্ম গ্ৰহণ কৰিম তেতিয়া তোমালোকৰ এই হাবিয়াস মই পূৰণ কৰিম গতিকে সেই ৰসিক বৃন্দ গোপীসকল 16,108 গৰাকী গোপী হৈছে পূৰ্ব জন্মত কৃষ্ণক এই জীৱাত্মাই পৰমাত্মাক পোৱাৰ যি হাবিয়াস এই হাবিয়াসে হৈছে ৰস মানে ৰসু বৈশৱ ৰসম হি একম লব্ধনম দিভৱতি ৰস মানে আনন্দ কৃষ্ণ মানে হৈছে আনন্দ কৃষি শব্দ ইটো পৰম বাচক ভৈল ন আনন্দক প্ৰবৰ্তয় দুটিপদ এক ভৈল কৃষ্ণ এক ৰূপচূৰ্ত নাম মাত্ৰ আনন্দক কয় কৃষ্ণ মানে আনন্দ কৃষ্ণ মানে ৰস কৃষ্ণ মানে পৰমাত্মা কৃষ্ণ মানে পৰম ব্ৰহ্ম আৰু এই পৰম ব্ৰহ্মক পাবলৈ গোপীসকলে হাবিয়াস কৰিছে মনত ৰাখিব সেই সময়ত কৃষ্ণৰ বয়স আছিল মাথো 8 বছৰ এয়া এক জৈৱিক কৃষ্ণ নহয় এয়া হৈছে পৰমাত্মা স্বৰূপ কৃষ্ণ যিগৰাকী পৰমাত্মাক পাবলৈ জীৱাত্মাই আকোৱালি গৈছে আৰু এই গোপীসকলৰ নিচিনা ভকত কোনো নাই আনকি স্বয়ং নাৰদো
গোপীসকলৰ নিচিনা ভকত নহয় মই এটা কথা কৈ সামৰিম এবাৰ কৃষ্ণৰ খুব মূৰ বিষ হৈছিলে তেতিয়া মূৰৰ বিষ হওঁতে কৃষ্ণক সুধিলে নাৰদে যে হে প্ৰভু তোমাৰ মূৰৰ বিষ কেনেকৈ ভাল হ'ব তেতিয়া কৃষ্ণই ক'লে যে হে নাৰদ তুমি মোৰ ভক্তৰ পদধূলা আনা ভক্তৰ পদধূলা মোৰ মূৰত দিলে মোৰ ভাল হ'ব তেতিয়া নাৰদে ভাবিলে মই এইটো কৃষ্ণৰ ভক্ত মই তেওঁক যদি মোৰ পদধূলা দিওঁ কিন্তু পিছ মুহূৰ্তত ভাবিলে মই ভগৱন্তৰ মূৰত মোৰ পদধূলা কিয় দিম গতিকে নাৰদে নিদিলে তেতিয়া কৃষ্ণই গোটেই জগতত বিচাৰি কোনো ভক্তই ভগৱানৰ শিৰত পদধূলা দিবলৈ সাহস নকৰিলে তেতিয়া নাৰদে গৈ কৃষ্ণক সুধিলে যে হে কৃষ্ণ কোনেও তোমাক পদধূলা দিবলৈ কোনো বিবেচনা কৰা নাই বা এই মহাপাপ ল'বলৈ তেওঁলোক আগ্ৰহ নহয় তেতিয়া কৃষ্ণই ক'লে তুমি গোপীসকলৰ ওচৰলৈ যোৱা যেতিয়া গোপীসকলৰ ওচৰলৈ গৈ নাৰদে ক'লে যে কৃষ্ণৰ মূৰৰ বিষ হৈছে তেতিয়া গোপীসকলে নাৰদক সুধিলে যে আমি কি কৰিলে কৃষ্ণৰ ভাল হ'ব তেতিয়া নাৰদে ক'লে তোমালোকৰ পদধূলা দিয়া আৰু গোপীসকলে এক মুহূৰ্ত চিন্তা নকৰি তেওঁলোকে ক'লে যে আমাৰ যদি পাপ হয় হওক আমি যদি নৰকত থাকিব লাগে থাকিম কোনো কথা নাই কিন্তু আমাৰ পৰম আৰাধ্য কৃষ্ণৰ ভাল হ'ব লাগে এই বুলি ভাবি গোপীসকলে তেওঁলোকৰ পদধূলা নাৰদক দিলে যাতে নাৰদে গৈ সেয়া কৃষ্ণৰ শিৰত দিয়ে এয়া হৈছে গোপীসকলৰ নিস্বাৰ্থ যিটো ভকত সেৱা এয়া হৈছে গোপীসকল গতিকে সেই সুধীবৃন্দ এই মহাৰাসৰ অতি গূঢ়াৰ্থ তাৎপৰ্য আছে এই তাৎপৰ্যক আমি অনুধাৱন কৰি ইয়াক আমি আজি ইয়াক ভালদৰে নিৰীক্ষণ কৰোঁ আমি ভগৱন্তৰ সেৱাত আমি নিজকে প্ৰতি হওঁ ধন্যবাদ আৰু এই অনুষ্ঠান উদ্ঘাটন কৰা হ'ল বুলি এনে সুন্দৰ কেলি কৰে বৃন্দাবন শীৰ্ষক এই যিখনি চতুৰ্থ সংখ্যা যিটো মেগাজিন এইখন উন্মোচন কৰা হ'লি আলোচনীখন উন্মোচন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ শ্ৰী হৰি আৰু আজি এই মহাৰাসৰ অনুষ্ঠানৰ শুভ উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ ধন্যবাদ আমি শ্ৰদ্ধাৰ উন্মোচক মহোদয়ক আমি উদযাপন সমিতি লগতে দিছপুৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ সমিতিৰ হৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অত্যন্ত ব্যস্ততাৰ মাজত থাকিও আমি ছাৰক ইতিপূৰ্ণত অনুৰোধ জনাইছিলোঁ আৰু সেই অনুৰোধ ৰক্ষা কৰি ছাৰে আহি আমাৰ মাজত এইখিনি সময় দিলে আমি উদযাপন সমিতি ছাৰৰ ওচৰত চিৰকৃতজ্ঞ হৈছোঁ লগতে আমাৰ সহযোগিতা কৰা ৰক্ষা চিমেণ্টৰ হৈ এটি নিম গছৰ পুলি আমি ছাৰলৈ উপহাৰ স্বৰূপে আগবঢ়াব বিচাৰিছোঁ উপহাৰটি আগবঢ়াইছে ৰক্ষা চিমেণ্টৰ সন্মানীয় বিষয়া ৰূপম দত্ত ডাঙৰীয়া আৰু ইয়াৰ লগে লগে স্মৃতি গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানটো আনুষ্ঠানিকভাৱে সমাপ্ত হোৱা বুলি ঘোষণা কৰিছোঁ।